নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰাজে আপোনালোকক আছামিজ টেক এণ্ড আৰ্ণ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ। অসম গভৰ্ণমেণ্টৰ AEGCলৈ এটা ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ। তো বলক কেনেকুৱা ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কেইটা পোষ্ট আছে, কেনেকুৱা ধৰণৰ পোষ্ট আছে আমি চাওঁ আৰু কেনেদৰে এপ্লাই কৰিম। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড ৰিক্ৰুইটমেণ্ট 2018 আপোনাৰ ইয়াত ওলাইছে। কেইবাটাও পোষ্ট ওলাইছে, আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে আৰু এপ্লাই ডেট আছে আপোনাৰ কেইদিনমান আছে, আপোনালোকে আৰামছে এপ্লাই কৰিব পাৰে। তো বলক আমি এডভাৰটাইজমেণ্টটো আমি চাওঁ। ইয়াত চাওক, আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড AEGCL লাষ্ট ডেট আপোনাৰ 28/12/2018 আছে। নাম্বাৰত জেনেৰেল মেনেজাৰ, ইয়াত আপোনাৰ পে লেভেল আছে 42,000 পৰা 1,16,000 প্লাছ GP 90,500। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ইয়াত মেইন ইম্পৰ্টেণ্টটো হৈছে চাৰ্টাৰ্ড একাউণ্টেণ্ট আপোনাৰ থাকিব লাগিব বা কষ্ট একাউণ্টেণ্ট। কম্পিউটাৰ নলেজটো মেইন ইম্পৰ্টেণ্ট হয়, কম্পিউটাৰ নলেজটো লাগিব বা চাৰ্টিফিকেট লাগিব। এজ লিমিট আপোনাৰ ফৰ জেনেৰেল কেণ্ডিডেটছৰ কাৰণে 45 years 53 years দিছে। তাৰপিছত ফৰ ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছৰ কাৰণে আপোনাৰ 45 years 55 years। জেনেৰেল মেনেজাৰ 2 নম্বৰ পোষ্ট আছে। জেনেৰেল মেনেজাৰ নাম্বাৰ অফ পোষ্ট আছে এটা। পে আপোনাৰ 42,000 পৰা 1,16,000 একেই আছে, প্লাছ GP 19,500 আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আছে আপোনাৰ MBA বা PGDM থাকিব লাগিব আৰু ইয়াত 60% থাকিব লাগিব। 2 নম্বৰত আপোনাৰ ডিপাৰ্টমেণ্টেল কেণ্ডিডেটৰ কাৰণে দিছে, ইয়াত 55% লাগিব আৰু ডিগ্ৰীটো মেইন ইম্পৰ্টেণ্ট হয় আৰু কম্পিউটাৰ নলেজটো থাকিব লাগিব। এইজটো মই কৈ দিছোঁ, আপাৰ লিমিট ফৰ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 52 দিছে আৰু ফৰ ডিপাৰ্টমেণ্টেল কেণ্ডিডেটৰ কাৰণে 57 দিছে। এপ্লিকেশ্যন ফি মই কৈ দিছোঁ, নন ৰিফাণ্ডেবল এমাউণ্ট অফ ৰেছ ইয়াত আপোনাৰ 500 দিছে ফৰ জেনেৰেল আৰু 250 দিছে ফৰ ST SC। আৰু আপোনাৰ ইয়াত IPO ডিমেণ্ড ড্ৰাফ্ট কাটিব লাগিব আৰু আপোনাৰ এখন পঠাব লাগিব, হয়তো পঠাব লাগিব দ্য মেনেজিং ডাইৰেক্টৰ AEGCL পল্টন বজাৰ বিজুলী ভৱন গুৱাহাটী 1। ইয়াত আপোনাৰ ৱেবছাইটটো আপোনালোকে চাব পাৰে www.aegcl.com.in। হাউ টু এপ্লাই, ইয়াত আপোনাৰ কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু ইয়াত কি লাগিব। ইয়াত আপোনাৰ নিজৰ চাৰ্টিফিকেটবোৰ চেল্ফ এটেষ্ট থাকিব লাগিব, মাৰ্কশ্বিট থাকিব লাগিব, এজ কাষ্ট পাৰ্মানেণ্ট PSC এইবিলাক থাকিব লাগিব, 2 পাছপৰ্ট চাইজ ফটো লাগিব আৰু আপুনি পল্টন বজাৰ বিজুলী ভৱন 1st floor গুৱাহাটী ইয়াত আপোনাৰ দিব লাগিব। তো ভিডিঅ' ইমানেই, আপোনালোকে ইয়াত চাওক আৰু মই আপোনালোকক এটা কথা কওঁ যে য'ত কম পোষ্ট থাকে তাত আপোনাৰ ট্ৰাই কৰিলে তাত পোৱা যায়। চ' আপোনালোকে ইয়াত ট্ৰাই কৰিব পাৰে, এপ্লাই কৰিব পাৰে। তো ভিডিঅ' ইমানে, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যদি আকৌ এনেকুৱা ভিডিঅ' বা জব ৰিক্ৰুইটমেণ্টৰ ভিডিঅ' আপোনালোকে পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। কিবা থাকিলে কমেণ্টত জনাব। বাই বাই।